শিখৰ নাই শিখৰ এনেকৈ সোধা বস্তু নহয় কিয় বা আৰু গাৰ্লফ্ৰেণ্ডটো কিছ সোধাৰিছে তই আৰে শিখৰ বস্তু 10 টকা কি 10 টকা এই দিনে ৰাতি 12 ঘণ্টা ঘুমাই তই আহিবলে মোৰ শিখৰটো বুঝছে মই জানো কেনেকৈ নিমদি টেনচন কেনেকৈ কথা কিনিম না নাই নাই যাও দে মই কিনিতে যাম মই এখানে পইচা নাই বুঝছে তে খা আৰু তই ৰাতিপুৱাই পুৱাইছে পিছে এই মোক কেটা কথা ছিল না নপি আৰু তাৰমানে কি হৈ জানা না ভাল বহুত কষ্ট কৰি লাইনটো মাৰিছিল ভাবছিলো তাই আহিব কিন্তু কি ৰিজাল্ট বেয়া আহি গ'ল এনেকুৱা ঘাটিয়া ৰিজাল্ট কৰিছে তথাপিও পাৰ্টি খাইছে কি ক লাষ্ট পালে তই তিনিখনত কেইটা তিনিখনত কিন্তু খেলিছ তিনিখনত টাউন লাগিছে পাৰ্চেন্টেজ কি পাৰ্চেন্টেজটো 29% কই ভাল 29% হাই গাইজ আমি এটা ভিডিঅ' দিলোঁ এই আমাৰ প্ৰথম ভিডিঅ' গতিকে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে যি নহওক ভিডিঅ'টো আপোনালোকে চাব আশা কৰিলোঁ আমি গতিকে প্লিজ গাইজ ছাবস্ক্ৰাইব মাই ভিডিঅ'